হেল্ল' এভৰিৱান, মই আজি এটা নতুনকৈ ব্লগ আৰম্ভ কৰিছোঁ, জুৰিজ ব্লগ। তো আপোনালোকে যদি চাই ভাল পায়, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আজি ফাৰ্ষ্ট ব্লগটোত মই মোৰ ৰুমৰ পৰাই আৰম্ভ কৰিছোঁ, কিন্তু আজি মই মোৰ ৰুমটো নেদেখাওঁ, জাষ্ট মোৰ পৰিচয়টোৱে দি লৈছোঁ। মোৰ নাম জুৰি গগৈ হয়, মই তেজপুৰৰ জীয়ৰী আৰু গুৱাহাটীৰ বোৱাৰী হয়। তো আজি ফাৰ্ষ্ট ব্লগটোত মই মোৰ ৰুমটো আৰম্ভ কৰিছোঁ, যদি মোৰ ৰুমটো দেখাব মন যোৱা নাই আজি, কাৰণ আজি ছানডে' কাৰণে ৰুমটো বহুত বেয়া হৈ আছে। তো এটা সৰু বস্তু দেখাওঁ মই আপোনাক, চাই ল'ব। এইটো দেখিছে? এইটো মোৰ ৰুমৰ দৰজাখনতে থাকে সদায়, আৰু ৰাতি শুবৰ সময়ত মই সদায় পূজা কৰোঁ। আপোনালোকে চাৰিবাৰ পূজা কৰেনে এবাৰ চাবচোন, ক'বচোন কমেণ্টত। আৰু যদি মোৰ ব্লগটো ভাল লাগে, আজি ষ্টাৰ্ট কৰিছোঁ প্ৰথম, যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু আগলৈও এনেকৈ ভিডিঅ' চাই থাকিব। তো মই আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে চাই থাকক। আমাৰ ঘৰৰ চুকতে আছে এটা, পাকঘৰৰ চুকতে এটা সৰুকৈ গোঁসাই থাপনা আছে, চাই লওক। তেতিয়া মই গা ধুই আহিছোঁ, পূজা কৰিম। এতিয়া গোঁসাই সেৱা কৰিলোঁ। এতিয়া মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰাটোৱে মেগী খাব বিচাৰিছে, তো মেগী বনাবলৈ আৰম্ভ কৰিছোঁ। চাই লওক মেগী বনাই আছোঁ। মোৰ ল'ৰাটোকো দেখাই দিওঁ আপোনালোকক। এইটো মোৰ বাচ্ছা হয়, নামটো কৈ দিয়া। জয়াদিত্য গগৈ। মোৰ 7 বছৰীয়া এটা বাচ্ছা ল'ৰা আছে, সি ডন বস্কোত পঢ়ে, ডন বস্কো সোণাৰীগুৰি লখৰা। তো চাই থাকক আপোনালোকে। মেগীটো ফ্ৰাই কৰি খাই ভাল পায়, সেইকাৰণে ফ্ৰাই কৰি বনাবলৈ ওলাইছোঁ। ল'ৰাটোৱে খালে, ল'ৰাটো বইল কৰি দিলোঁ, চাই ল'ব। তো মেগীটো ফ্ৰাই কৰোঁ এনেকৈ। অলপমান দানাটো দি লৈছোঁ। নিমখ দি দিওঁ, নিমখ থাকে তাতে। আপোনালোকে ফ্ৰাই মেগী খাই ভাল পায়নে? মই ভালেই পাওঁ ফ্ৰাই মেগী খাই পেলাই। মূৰত চুলিত তেল লগাইছোঁ, পূৰা চিপকু হৈ আছোঁ। এতিয়া মই মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰাটোক মেগী দি আহিলোঁ। মেগীখিনি দেখুওৱা নহ'লে, কাৰণ আজি ফাৰ্ষ্টটো, তেখেতসকলক দেখাম অলপ দেৰিকৈ দেখাম পিছত। এতিয়া জাষ্ট মই কৈ লওঁ, মোৰ জইণ্ট ফেমিলি হয়। আমাৰ ল'ৰা 3টা আছে, মা দেউতা আছে, ল'ৰা 3টা। মই সৰু বোৱাৰী হয়, আৰু মাজু এজনী আছে। মাজুগৰাকী ইয়াৰে লখৰাৰে হয়, আৰু ওপৰৰ ডাঙৰগৰাকী তেজপুৰৰ হয়, আৰু ময়ো তেজপুৰৰ হয়। তো জইণ্ট ফেমিলি হয়, আমি চবেই একেলগে থাকোঁ, ভালেই লাগে একেলগে থাকি। আমাৰ বাচ্ছাও আছে, মোৰ এটা আছে। তাৰপিছতে ডাঙৰবোৰ 2টা, এটা ল'ৰা এজনী ছোৱালী আছে, আৰু মাজুবোৰ ছোৱালী এজনী আছে। আৰু তেখেতসকলে মাজুবোৰতে এতিয়া মন্দিৰত গৈছে, আপোনাৰ সাই বাবা মন্দিৰ, 6 মাইলত যিটো সাই বাবা মন্দিৰ আছে, তাতে গৈছে। মই এতিয়া বৰ্তমান ঘৰতে আছোঁ, মা দেউতা আছে, মায়ে পাকঘৰত কাম কৰি আছে। এতিয়া মই ৰুমটো চাফা কৰিলোঁ, চাফা কৰি পেলাই এতিয়া বৰ্তমান মই কাপোৰ মেলিব যাওঁ। এতিয়া কাপোৰখিনি ধুলোঁ, ধুবলৈ এতিয়া মেলিব যাওঁ। আৰু কি ক'ম, আজি ফাৰ্ষ্ট, ইমান ঠিক নহ'বও পাৰে। চাই থাকিব আপোনালোকে, যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি থাকিব। আৰু কি ক'ম, মোৰ চাই থাকক আপোনালোকে, গম পাব। মই এতিয়া কাপোৰ মেলিব যাওঁ, মোৰ লগতে ব'লক। এয়া চাওক, কাপোৰ মেলিবলৈ মই চাদৰ ওপৰত আহিছোঁ। এয়া তো কাপোৰ মেলি থাকোঁ, আপোনালোকে চাওক। আমাৰ ওচৰৰ পৰিৱেশটো চাই ল'ব পাৰে, দেখিছে? সেইটো ৰাস্তাটো হৈছে আপোনাৰ লখৰা পল্টন বজাৰ যোৱা ৰাস্তাটো হয়, যিটো পল্টন বজাৰ আৰু লখৰা ৰোড হয়, এইটো হয়। গাড়ী যিখিনি ৰাস্তাতে গৈ আছে সেইটো। এয়া ওচৰে পাঁজৰে এনেকুৱা ঘৰ আছে আমাৰ।
দেখিছে কেনেকুৱা লাগিছে বাৰু জনাবচোন। হয় এতিয়া মই কাপোৰখিনি মেলি আপোনালোকে চাই থাকক দেই। মই কেমেৰাটো ধৰি ধৰি কাপোৰ মেলি আছোঁ, তো আপোনালোকে চাই থাকক। কাপোৰখিনি মেলিয়ে আছোঁ, আধাতে কাট খাই গৈছিলে। চাই লওক ৰ'দটো বহুত বেছি ৰ'দ দিছে, বহুত ৰ'দ হয়, থাকিবই নোৱাৰে। আমাৰ ঘৰৰ ওচৰ পাজৰ পৰিৱেশখিনি বৰ ভালেই লাগে। গুৱাহাটী যদিও তাৰমানে গছ গছনিৰে ভৰা হয়, সেইখিনি আপোনাৰ লখৰা যিটো ডন বস্কো স্কুলৰ ওচৰত এইখিনি ভাল লাগে। আপোনালোকে চাই লওক ধুনীয়া গছ গছনি আছে। সেয়া এই পাহাৰ আছে দেখিছে। গুৱাহাটীত এনেকুৱা গছ গছনি দেখাটো খুব কমেই হয়, তথাপিও আমাৰ ইয়াত ভালেই লাগে থাকি পেলাই। কাপোৰখিনি মেলি আহিলোঁ, ভাগৰ লাগি গৈছে। এতিয়া কাপোৰখিনি মেলি আহিলোঁ। এতিয়া কাপোৰখিনি মেলি আহি মই এতিয়া এটা পেক লগাম, যে আপোনালোকক শ্বেয়াৰ কৰি বিচাৰোঁ। চাবচোন পেকটো কেনেকুৱা হয়, আপোনালোকে লগাই নে নলগায়। তো মই প্ৰায়ে লগাওঁ, তো আজি দুদিনমান লগোৱা নাই, তো ভাবিছোঁ এতিয়া লগাওঁ আপোনালোককো দেখুৱাওঁ। তো চাই থাকক। পেকটো বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। পেকটো হ'ল এইখিনি হ'ল চাউলৰ গুড়া হয়, চাউলৰ এইটো খুন্দি থোৱা গুড়া আছিলে। চাউলৰ গুড়াটো অলপমান মই গাখীৰ মিহলাই দিওঁ। এনেকৈ অলপমান গাখীৰ দিওঁ। গাখীৰটোত আমুল তাজাই দিছোঁ, বেলেগ গাখীৰ নাই যে সেইটো কাৰণে। তাৰপিছত এইটো অলপমান লৰাই দিলোঁ এনেকৈ আৰু আপোনাৰ গাখীৰখিনিৰ সৈতে মিহলাই দি আছোঁ এইটো। তাৰপিছত মই অলপমান কফি পাউডাৰ মিলাই দিওঁ, অলপমান কফি মিলাই দিছোঁ। কফিখিনি মিলোৱাৰ পিছত এয়া অলপমান মৌ মিহলাই দিছোঁ। তাৰপিছত অলপমান নেমু চেপি দিওঁ। সেইটো ৰেডি হৈ গৈছিলে। এতিয়া মই লগাম। এতিয়া স্ক্ৰাব কৰিব পাৰে, স্ক্ৰাব কৰি অলপ সময় মুখত এৰি দিব শুকাবৰ কাৰণে। মইতো তেনেকৈয়ে লগাওঁ। মই ফেচ পেকটো লগাই পেলাই একে নেদেখালোঁ আপোনালোকক, জাষ্ট মুখখন মুচি দিছোঁ। মোৰ স্কিনটো ডাৰ্ক হয়, তথাপিও তাৰমানে যত্ন লয় আৰু ডাৰ্ক হ'লেও। পিম্পল নাই তেনেকুৱা। আৰু এতিয়া য়ং লুক নামৰ এটা এল'ভেৰা জেল হয়, সেইটো লগাম এতিয়া। তো স্কিনটো ইমান হেৰি নহ'লেও ভালেই আৰু লগাব পাৰি এনেকৈ। জেলটো লগালোঁ, চাওকচোন স্কিনটো কিবা এটা ভাল লাগিছেনে বাৰু। ঠিক আছে হ'ব, মই এতিয়া খানা বনাওঁগৈ, আপোনালোকে ব'লক চাব। এতিয়া মই চুলিখিনি শ্বেম্পু কৰিলোঁ, ফেচ পেক লগালোঁ। এতিয়া মই খানাও বনালোঁ, খানা খালোঁ। আজি মই একোৱে নেদেখালোঁ, কালিৰ পৰা দেখাম। তো আজি দেখাব লগা মোৰ একোৱেই নাই। ঘৰতো কোনো নাই এতিয়া চিনাকি কৰি দিবলৈ, বা বৌহঁতো অহা নাই। তো আজিলৈ ইমানতে ৰাখোঁ ন। বাই বাই। নেক্সট ভিডিঅ'লৈ আকৌ এবাৰ চাব আপোনালোকে আৰু ছাবস্ক্ৰাইব কৰিব। বাই।